নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ এই চেনেলৰ আৰটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অৰ্থাৎ শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 8ৰ ইংৰাজী কিতাপখনৰ লেসন নম্বৰ 8 ৰিস্ক যিটো নাম কবিতা আছে সেই কবিতাটো আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। আগৰ এটি ভিডিঅ'ত তোমালোকক ৰিস্ক নামৰ কবিতাটো আলোচনা কৰা হৈছিল। যদি কোনোবাই আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাব পাৰিবা, ইয়াৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। আৰু যিসকলে চাইছা সিহঁতে হয়তো সোনকালে বুজি পাবা, ইয়াৰ প্ৰশ্ন উত্তৰখিনি কুৱেশ্যন আনচাৰখিনি বুজি পাবা। আৰু যদি চোৱা নাই তেতিয়াহ'লে বুজাৰ হয়তো অসুবিধা হ'ব পাৰে, গতিকে সেইটো ভালকৈ চাই ল'বা। তো আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাবা। ৰিস্ক ৰিটেন বাই জানেট ট্ৰেণ্ট। জানেট ট্ৰেণ্টে লিখা এটা সুন্দৰ কবিতা হে হৈছে ৰিস্ক। হয় নাই, ৰিস্ক আমি প্ৰতিটো ক্ষেত্ৰতে ৰিস্ক থাকে আৰু সেই বুলি আমি কোনো কামে বাদ দিব নোৱাৰোঁ, হয়নে নাই? গতিকে ৰিস্ক লোৱাটো খুব এটা প্ৰয়োজন আছে আৰু সেইটোৱে কৈছে কবিতাটোত। তো ইয়াৰ আনচাৰখিনি চাই আছোঁ কুৱেশ্যনৰ। আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া। Question number 1. According to the poem, what does one risk in laughing or weeping? Laugh মানে হাঁহা আৰু weep মানে আছে কান্দা। গতিকে হাঁহাটোত কি ৰিস্ক থাকে আৰু কান্দাটোত কি ৰিস্ক থাকে সেইটো ক'ব দিছে কবিতাটোৰ মতে আৰু। তো আনচাৰটো হৈছে according to the poem, one risk in laughing appearing to be a fool, one risk in weeping appearing sentimental. যদি কবিতাটো বুজি পাইছে তেতিয়াহ'লে গম পাইছে যে কি কৈছে ইয়াতে। হাঁহাটোত কি ৰিস্ক থাকে আচলতে মূৰ্খ হয়, মূৰ্খটো কেতিয়াবা আগমন ঘটিব পাৰে। আৰু যিটো উইপিং মানে কান্দি যদি থাকে তেতিয়াহ'লে কি চেণ্টিমেণ্টেল বা আৱেগিক হৈ যে পৰে, সেইটো কথা কৈছে ইয়াতে। তাৰপিছত 2 নম্বৰ কুৱেশ্যন নম্বৰ 2. প্লেচিং আইডিয়াছ অৰ ড্ৰিমছ বিফ'ৰ আ ক্ৰাউড ব্ৰিংছ এবাউট হোৱাট ৰিস্ক? ভাৱনাবোৰ চিন্তাবোৰ বা সপোনবোৰ যদি ভিৰৰ মাজত প্ৰকাশ কৰা হয় তেতিয়াহ'লে কি ৰিস্ক সেইটো হয় বা কি ৰিস্ক লৈ আহে? আনচাৰটো হৈছে প্লেচিং আইডিয়াছ অৰ ড্ৰিমছ বিফ'ৰ আ ক্ৰাউড ব্ৰিংছ দ্য ৰিস্ক অফ ওৱান এপিয়াৰিং টু বি নেইভ। নেইভ মানে জানো, নেইভ মানে চিম্পল। সৰলতাৰ আচলতে পৰিচয় দিয়ে বা সৰলতাৰ আগমন ঘটিব পাৰে। তাৰপিছত হপিং এণ্ড ট্ৰাইং ইনটেইলছ হোৱাট ৰিস্ক? হপিং ইনটেইলছ দ্য ৰিস্ক অফ ডেছপেয়াৰ এণ্ড ট্ৰাইং ইনটেইলছ দ্য ৰিস্ক অফ ফেইলাৰ। আশা কৰি থাকিলে কেতিয়াবা নিৰাশা হৈ যায়, হয়নে নাই? নিৰাশাৰ ফল ধৰে আৰু ইনটেইল মানে ফলস্বৰূপ বুলি কৈছে ইয়াতে। আৰু ট্ৰাইং ইনটেইলছ দ্য ৰিস্ক অফ ফেইলাৰ, যিটো কি চেষ্টা কৰি থাকিলেও অসফল হোৱাৰ ৰিস্ক যিটো সেইটো ফল ধৰিব পাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 4. হোৱাট ইজ দ্য গ্ৰেটেষ্ট হাজাৰ্ড ইন লাইফ? জীৱনৰ আটাইতকৈ আচলতে মহান যিটো হাজাৰ্ড হয়, যিটো কি হয় এইটো বিপদ বা আশংকা, সেয়া কি আচলতে? একৰ্ডিং টু দ্য পয়েট, দ্য গ্ৰেটেষ্ট হাজাৰ্ড ইন লাইফ ইজ নট টেকিং এনি ৰিস্ক। আজি ৰিস্ক নলওঁ, সেইটো আচলতে গ্ৰেটেষ্ট হাজাৰ্ড হয় বুলি কবিতাটোত কোৱা হৈছে, কবিজনক কৈছে আৰু। কুৱেশ্যন নম্বৰ 5 যিটো দিছে, describe the consequences of not taking a risk. যদি ৰিস্ক লোৱা নহয় আৰু তেতিয়াহ'লে বা নলয় তেতিয়া কি ধৰণৰ পৰিণতি হয় সেইটো ডিছক্ৰাইব কৰিব দিছে, বৰ্ণনা কৰিব দিছে, ডিছক্ৰাইব কৰিব দিছে। চ' উইদাউট টেকিং এনি ৰিস্ক উই কেন নট লাৰ্ণ, ফিল, চেঞ্জ, গ্ৰ', লাভ অৰ লিভ। A person who does not take a risk does nothing, has nothing, is nothing and becomes nothing. একোৱে নাথাকে বুলি কৈছে এইটো, নহয়? তাৰপিছত 6 নম্বৰটো চোৱা। নম্বৰ 6. Which person is said to be truly free? কবিতাটোত আচলতে কোনজন ব্যক্তিক সঁচাকৈ মুক্ত বুলি ইয়াতে কোৱা হয় আৰু কোৱা হৈছে আৰু। তো কৈছে কি according to the poet, a person who takes risk in life is said to be truly free. ইয়াতে কৈছে কি এজন ব্যক্তি যিজন ব্যক্তি ৰিস্ক লয় জীৱনত
ব্যক্তিয়ে আচলতে সঁচাকৈ মুক্ত অভিযানৰ মতে। তাৰপিছত 7 নম্বৰ কুৱেশ্যন চাবা, why risk must be taken, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। why risk must be taken, ৰিস্ক কিয় ল'ব লাগে বা লোৱাটো কিয় প্ৰয়োজন। must be taken, ৰিস্ক ল'বই লাগে, কি কাৰণ? আনচাৰটো হৈছে there is a risk in our every activity, আমাৰ জীৱনৰ যি প্ৰতিটো মানে কাৰ্যতে আচলতে কি ৰিস্ক থাকেই, গম পাইছানে? without taking necessary risk we can't learn, feel, grow, change, love or even live. to make progress or to be success in life, risk must be taken. আমি যদি প্ৰয়োজনীয় ৰিস্কবিলাক নলওঁ কি হয় জানানে, আমি শিকিব নোৱাৰোঁ আচলতে একো। উইদাউট টেকিং নেচেচাৰী ৰিস্ক উই কাণ্ট লাৰ্ণ, ফিল, গ্ৰো, চেঞ্জ, লাভ অৰ এণ্ড ইভেন লিভ। টু মেক প্ৰগ্ৰেছ অৰ টু বি ছাকচেছ ইন লাইফ, ৰিস্ক মাষ্ট বি টেকেন। উন্নতিৰ হ'বলৈ হ'লে বা সফল হোৱাৰ কাৰণে ৰিস্ক লোৱাটো খুবেই জৰুৰী। তো এইখিনি আছিল ইয়াৰ প্ৰশ্ন উত্তৰখিনি। কুৱেশ্যন আনচাৰখিনি ভালকৈ তোমালোকে লিখি ল'বা, বহীত লিখি ল'বা আৰু মুখস্থ কৰিবা, ঠিক আছে? তো আজিলৈ এইখিনি থাকিল, আৰ্টি ভিডিঅ'ত তোমালোক পুনৰ লগ পাম, ধন্যবাদ।